ইটো আদা আৰু নহৰু পেষ্ট, এয়া বিলাহী আৰু আলু, ইয়াত পিঁয়াজ আছে, নহৰু আছে আৰু জালুক আছে। নহৰুটো মই এনেকৈয়ে খাওঁ, ভাল পাওঁ, সেইকাৰণে খাওঁ। এতিয়া কেৰাহীটো এনেকৈ গৰম দি আছোঁ, গৰম হৈ গৈছে। এতিয়া আমি ইয়াত তেল দিম। আপোনালোকে যিমান তেল খায় সিমান দিলেই হ'ল। মই এইখিনিমান তেল দিছোঁ, হ'ব মোৰ। এতিয়া আমি আলুখিনি অলপ ভাজি লওঁ। এতিয়া আমি আলুখিনি ভাজি ল'ম অলপমান। এতিয়া আলুটো আমি ভাজি আছোঁ। পূৰা তেল জোখাবলৈ মজা হ'ব। খুব এইটো আলুটো হৈ আছে। ইয়াত আমি অকণমান জিৰা গুড়া আৰু জালুক আৰু যিটো তেজপাত অকণমান দিম। এইটো হৈ গ'ল, এইটো নমাম। এতিয়া আমি তেজপাত, জিৰা গুড়া আৰু জালুক দিম। অকণমান জিৰা গুড়া দিলোঁ, চাই যাব দেখাই হ'ব। সেইটো ভাজি ল'ম, ধুনীয়াকৈ ভাজি। আপোনালোকে যিকেইটা জালুক খায় সেইকেইটা দিব পাৰিব, শুকনা জালুক, শুকান জালুক। অকণমান সময় ভাজি গৰম হ'বলৈ। ইয়াৰ পাছত আমি পিঁয়াজখিনি দিম। এই পিঁয়াজখিনি দি দিলোঁ। এতিয়া নহৰু কেইটামান দি দিম। মই এইটো খাই ভাল পাওঁ, সেইকাৰণে দি আছোঁ। ইয়াৰ পাছত মই এইটো ভাজি ল'ম অকণমান টাইম। এতিয়া মই জালুকখিনি দি দিব পাৰোঁ, কেঁচা জালুক। এইটো কেঁচা জালুক ধৰি আছোঁ। অলপ জিৰা খাব লাগে, তেহে টেষ্টি হয়। অকণমান সময় সিজিবলৈ দিম। ধুই লৈ অহা মাংস, এতিয়া আমি ধুই লৈ অহা মাংসখিনি ইয়াত দিম।
এনেকৈ মাংস দি আছোঁ আমি মুৰ্গীৰ মাংস পানী আহিছে আকৌ মই এইটো অলপ চলিব দি আছোঁ আপোনালোকে হাতী দি পাৰে অকণমান সময় এইটো সিজিবলৈ দিম ঢাকন দি দিম এতিয়া ইয়াত ল' ফ্লেমত সিজিবলৈ দিছোঁ এনেকৈ অকণমান সময় সিজি থাকিবলৈ দিছোঁ বহুতখিনি পানী মিলি এইটো সিজাই দিব লাগিব আৰু ইয়াত আমি আলুটো দি দিম এতিয়া